বন্ধুসকল, আজি আমি এনেকুৱা এজন মহান ব্যক্তিৰ বিষয়ে আলোচনা কৰিম যাৰ নাম ইতিহাসৰ পাতত সদায় সোণালী আখৰেৰে জিলিকি থাকিব। তেওঁৰ নাম হ'ল নেলছন মেণ্ডেলা। তেওঁৰ জন্ম দক্ষিণ আফ্ৰিকাৰ মেভেজো নামৰ গাঁৱত 18 জুলাই 1918 চনত হৈছিল। তেওঁৰ জন্ম এটা ৰয়েল ফেমিলিত হৈছিল। সেই সময়ত দক্ষিণ আফ্ৰিকা ব্ৰিটিছৰ অধীন আছিল। ৰয়েল ফেমিলিত জন্মগ্ৰহণ কৰিও নিজৰ জীৱনৰ সুখ সুবিধাক এৰি দেশৰ দুখীয়াসকলৰ ন্যায়ৰ হকে ব্ৰিটিছসকলৰ বিৰুদ্ধে আন্দোলনত তেওঁ নামি পৰিলে। কাৰণ সেই সময়ত ব্ৰিটিছসকলে কৃষ্ণবৰ্ণ লোকবোৰক বহুতো মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। নেলছন মেণ্ডেলাৰ ক্ষমতা দিনক দিনে বাঢ়ি যোৱা দেখি ব্ৰিটিছ চৰকাৰে তেওঁক জেলত ভৰাই দিলে। তেওঁক সুদীৰ্ঘ 27 বছৰ জেলত ৰখা হ'ল। কিন্তু জেলত যোৱাৰ পাছতো তেওঁ হাৰ নামানিলে। 27 বছৰ জেল, এবাৰ ভাবি চাওকচোন, বিনা দুখত 27 বছৰ জেলত তেওঁ কয়দী হিচাপে পাৰ কৰি দিলে। অৱশেষত তেওঁ ন্যায় পালে আৰু 27 বছৰ পাছত জেলৰ পৰা মুক্ত হৈ তেওঁ দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণবৰ্ণৰ ৰাষ্ট্ৰপতি হিচাপে ভোটত জয়ী হৈ নিৰ্বাচিত হ'ল। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। কাৰণ 27 বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহুদিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মীসকলে আৰু অলপ পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে। এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টুৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মীসকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল, ভোক লাগিছে যেতিয়া খালেই হ'ল। কাৰাগাৰৰ অত বছৰে ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলোঁ যেতিয়া সহজে নমৰোঁ। কথামতে কাম। চহৰখনৰ এখন সৰু ৰেষ্টুৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মীৰ সৈতে খাবলৈ বহিল। এনেতে তেওঁ দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টুৰেণ্টৰ ৱেটাৰজনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ ক'লে। বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ ক'লে। চকীখন দিয়াৰ পাছত ৱেটাৰজনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষতে বহিল। সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেওঁৰ হাত কঁপিবলৈ ধৰিলে। চামুচেৰে কিবা ল'বলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায়। এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে ক'লে, আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজ হাতে তেওঁক খুৱাই দিলে আৰু ৱেটাৰজনক ক'লে যে বৃদ্ধ ব্যক্তিগৰাকীৰ বিল তেওঁ পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল। বৃদ্ধগৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজ হাতে তেওঁক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধগৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক'লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে, ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে? তেতিয়া নেলছন মেণ্ডেলাই ক'লে, বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলোঁ তেওঁ আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমানবাৰ পানী পানী বুলি চিঞৰিছিলোঁ সিমানবাৰে এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্ৰাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি, সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্তেও মই তেওঁক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেওঁ এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ'লেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত। ঘৃণাক ভাল পোৱালৈ সলনি কৰিব পাৰি। তেওঁ মোৰ মুখত পেচাব কৰিছিল আৰু মই তেওঁৰ মুখত খাদ্য তুলি দিছোঁ। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি ঠিক এনেদৰে তেওঁৰো ৰাষ্ট্ৰপতি। গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য। মনত ৰাখিবা, প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে। এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবে বিশ্বত চুকে কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা। ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু কমেণ্ট কৰি দিব আৰু এনেকাই ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। লগ পাম আপোনাক অন্য এটা ভিডিঅ'ত। অন্তত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।